Hello everyone, welcome to my another mini vlog. আজি বহুত দিনৰ পাছত আকৌ এটা vlog start কৰিছো। মানে মোৰ গাও ভাল নাছিলে, তাৰ উপৰিও এক্সামো হৈ আছে, দুকাৰণে vlog দিব পৰা নাছিলো। আৰু এয়া আজি ভাবিলো 31ৰ দিনটো ওলাই যাম বুলি মই জিজ্ঞাসা টিমটিম আৰু গুডি। আৰু এয়া হৈছে আজি 31ত আমাৰ যোৰহাট টাউনৰ মানে দৃশ্যটো আপোনালোককো দেখুৱাই দিছো। আৰু আমি ফাৰ্ষ্টতে গ'লো স্মাৰ্ট বজাৰলৈ বুলি এনে আৰু কিবা কিনাৰ উদ্দেশ্যত নহয়, এনে চালোগে কি কালেকচন আহিছেনো। মানে কুৰ্তিবোৰ বহুত ধুনীয়া ধুনীয়া আহিছে। তাৰ পিছতে এইবোৰ আৰু তাতে স্মাৰ্ট বজাৰত অলপ চালু মিলৰ পুতলাবোৰ ওচৰলৈ আহিলো, ইমান ধুনীয়া পুতলাবোৰ চাওকচোন। চবেই এটা লৈ ফটোও মাৰিলো। স্মাৰ্ট বজাৰৰ পৰা ওলাই আহি আমি গৈছিলোঁ ম'ম' হাণ্টলৈ খাম বুলি, বাট তাত খোৱা নহ'লে যিহেতু এখন বন্ধ আছিলে, সেইকাৰণে আহিলোঁ ফিউজন এছিয়ানলৈ। মানে আগৰ যিখন ফিউজন এছিয়ান আছিল তালৈ আহিছিলোঁ, বাট ইণ্টেৰিয়ৰটো নতুনকৈ যেতিয়া ডেক'ৰেট কৰি দিলে ন, তাৰপিছত অহা নাছিলোঁ, আজি আহিলোঁ। আৰু তাৰপিছতে আহি গ'ল আমাৰ অৰ্ডাৰ, সেয়াও খাই ল'লোঁ। আৰু ইয়াৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া আছিলে, লগতে খানাও বহুত টেষ্টি আছিলে। আৰু আমি 31st কেনেকৈ চেলিব্ৰেট কৰিলোঁ অন্য এটা ভ্লগৰ সহায়ত দেখুৱাই আছোঁ। বাই বাই।